কৰিব আমি এটা কথা সেইসকল অভিনেতা এনেকৈ চুটি গল্পৰ কাহিনী তেওঁলোকে বনাব যায় তিৱা সুৰক্ষা সমিতি সদস্য মহিলা সমিতিৰ পৰা NOC ল'ব লাগিব নহ'লে আমি উচ্চ বিভিন্ন ধৰণৰ অংগীমা ভংগীমাৰে আমাক তেওঁলোকে ব্যৱহাৰ কৰি তুলিছে গতিকে আমাৰ আন্দোলনৰ কাৰ্যসূচীটো থাকিব পিছত কম মই আপোনাৰ অসুস্থ হৈ আছো সেৱা পাৰাই নমস্কাৰ No justice, justice. We want justice, justice, justice. No justice, no less. No less, no less. No justice, no less. No less, no less. I don't decide on a matter of boy. Lucky boy. Let's go to Pekka Harkoro. Let's go to decide on a matter of Madika. Odika. Let's go to decide on a matter of boy. Lucky boy, lucky boy. Let's go to decide on a matter of boy. Lucky boy, lucky boy. Let's go to Patilkora. Patilkora. Let's go to Patilkora. Patilkora. Lucky boy. Let's go to decide on a matter of Madika. Odika. No 60 no less. No less, no less. No 60 no less. No less, no less. Take it. Ultimate 60. Take it. No 60 no less. Hi. I'm circle high. Is it circle high? I'm to be so high. Is it so we got go back? Go back. Is it so we got go back? Go back. Is it so we got go back? Go back. Do I so high? I'm circle high. I want to be I'm circle high. Is it circle high? এটা স্লোগান সদতীয় ছাত্ৰ সন্থাৰ সহযোগী সংগঠন তিৱা সুৰক্ষা সমিতি তিৱা ঐতিহাসিক ৰাজদৰবাৰ এই তিনিটা সংগঠনৰ আমি যুটীয়াভাৱে আজি যি সদৰ বিহুতলিত 2 ঘণ্টীয়া যি ধৰ্ম অৱস্থান ধৰ্মঘট যি পালন কৰিছোঁ এই ইয়াৰ অৰ্থ এইটোৱে যে আমি চৰকাৰক আমাৰ যি দীৰ্ঘদিনীয়া তিৱাসকলৰ যি দাবী এই দাবী এতিয়ালৈ চৰকাৰে কোনো কাণসাৰে হোৱা নাই তো এই কাণসাৰ চোৱাবৰ কাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচীৰে আমি 7টা যি আমাৰ দাবী সেই দাবী আমি চৰকাৰক আমি সকীয়াই দিব বিচাৰোঁ প্ৰথমতে হ'ল আমাৰ যি তিৱা সাহিত্য পৰিষদৰ যি আমাৰ এলেকা সেই এলেকাসমূহ অতি শীঘ্ৰে আমাৰ তিৱা সাহিত্য পৰিষদত আমাৰ যিখিনি তিৱা মানুহ বসবাস কৰি আছে সেইখিনি ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে যিখিনি আমাৰ তিৱা ৰাইজ বা তিৱা গাঁও বাদ পৰি গৈছে সেইখিনিক ভোটাৰ তালিকাত অতি সোনকালে সংশোধন কৰি গাঁওসমূহ ভোটাৰ তালিকাত প্ৰস্তুত কৰিব বুলি আমি চৰকাৰক দাবী জনাইছোঁ আৰু যি 2017 চনত যি অসম ৰাজধানীক যি ৰাজধানী প্ৰাধিকৰণ আইন আছিলে ইয়াক অতি সোনকালে চৰকাৰে প্ৰত্যাহাৰ কৰিবৰ কাৰণে আমি চৰকাৰক এই পত্ৰৰ জৰিয়তে দাবী জনাইছোঁ আৰু যি 1997 চনত যি আমাৰ তিৱা ভাষা যি স্বাক্ষৰ হৈছিল এই স্বাক্ষৰ এতিয়ালৈ কোনো ধৰণৰে মানে চৰকাৰে কাণসাৰ হোৱা নাই সেইটোৰ ওপৰতো আমি চৰকাৰক সকীয়াই দিব বিচাৰোঁ যে অতি সোনকালে আমাৰ এই তিৱাৰ ভাষাৰ শিক্ষা ভাষা আৰু শিক্ষক অতি সোনকালে নিযুক্তি দিব বুলি আমি চৰকাৰক দাবী জনাইছোঁ লগতে আমাৰ যি কাৰ্বি আংলঙৰ যিখিনি তিৱা বসবাস কৰি আছে এই তিৱাসকলক আঞ্চলিক সাহিত্য পৰিষদৰ দাবীত আজি এই আমি যি অৱস্থান ধৰ্মঘট পালন কৰিছোঁ লগতে 7 নম্বৰ যিটো আমাৰ কাৰ্যসূচী ইয়াতে অন্তৰ্ভুক্ত কৰা আছে 7 নম্বৰত আমি চৰকাৰক ক'ব বিচাৰোঁ যে আমাৰ যি মেঘালয়ৰ তিৱাসকল যি বসবাস কৰি আছে এই তিৱাসকলক জনজাতিকৰণৰ কাৰণে চৰকাৰে অতি সোনকালে কিবা সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আমি চৰকাৰক আমাৰ সদতীয় ছাত্ৰ সন্থাৰ লগতে তিৱা সুৰক্ষা সমিতি আৰু তিৱা ৰাজদৰবাৰৰ আমি এই যি তিনিটা সংগঠনে আজি এই 2 ঘণ্টীয়া যি ধৰ্ম অৱস্থান পালন কৰিছে সদৰ বিহুতলিত চৰকাৰে এই দাবী অতি সোনকালে যদি মানি নলয় ইয়াৰ নহ'লে তেতিয়াহ'লে আমি আগতকো এনেধৰণে আমি জংগী আন্দোলন গঢ়ি তুলিম বুলি চৰকাৰক আজি সকীয়াই দিব বিচাৰোঁ ধন্যবাদ